নিউজ 24 নৰ্থ ইষ্ট প্ৰকৃত খবৰৰ সন্ধানত আপোনাৰ কাষত। আজি আমি কম এজন সমাজসেৱকৰ কথা। নাম জয়ন্ত কুমাৰ গোস্বামী। মানৱতাবাদী চিন্তাৰ গৰাকী গোলাঘাটৰ এইজন ব্যক্তিয়ে নিস্বাৰ্থভাৱে চলাই গৈছে সমাজসেৱা। বহুজনক ইতিমধ্যে তেওঁ সহায় কৰিছে। বানত বিধ্বস্ত বন্যাক্ৰান্ত ঘৰ নিৰ্মাণ কৰি দিয়াৰ লগতে নিজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিছে ৰাস্তা ঘাট। তেওঁৰ মুখেৰে শুনক তেওঁৰ সমাজসেৱাৰ কথা। নমস্কাৰ, জয়ন্ত গোস্বামী ডাঙৰীয়া, আপোনাক নিউজ 24 নৰ্থ ইষ্টলৈ স্বাগতম জনাইছোঁ। আমি দেখিছোঁ গোলাঘাটৰ সমাজ জীৱনৰ বাবে আপুনি বহুখিনি কাম কৰিছে। গতিকে আমি শুনামতে পাকিস্তান ইণ্টাৰনেশ্যনেল ৱাটাৰত গোলাঘাটৰ মেৰাপানীৰ এজন যুৱক পাকিস্তান নেভিৰ আবদ্ধত পৰিছিল। তেখেতক আপুনি তেখেতৰ যি এজাহাৰ তেওঁৰ নামত দাখিল কৰা হৈছিল, সেই সন্দৰ্ভত আপুনি খুব এটি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। সেই বিষয়ে আমাক অলপ জনাব নেকি? নিশ্চিতভাৱে আজি প্ৰায় 1 বছৰমানৰ আগতে গুজৰাটৰ পাকিস্তান ভাৰত সীমান্তত তেওঁ সাগৰত এটা শ্বিপিং কোম্পানীত কাম কৰিছিলে আৰু তেওঁলোকৰ জাহাজখন লাইন অফ কণ্ট্ৰলৰ সিপাৰলৈ গৈছিলে আৰু তেতিয়া পাকিস্তানী নৌসেনাই তেওঁ গ্ৰেপ্তাৰ কৰিছিলে আৰু এতিয়া বৰ্তমান তেওঁ পাকিস্তানৰ জেলত আছে। এই সন্দৰ্ভত আমি এটা ব্যৱস্থা কৰিছিলো যে ফৰেন এফেয়াৰ্ছৰ লগত আমি যোগাযোগ কৰিছিলো আৰু একে সময়তে আমি খুমটাইৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ লগত তেখেতক আমি অনুৰোধ জনাইছিলো যে এই বিষয়টো সামগ্ৰিকভাৱে বিধানসভালৈ আনিব লাগে আৰু তেওঁ এই বিষয়টো হাজোৰে অসম বিধানসভাত উত্থাপন কৰিছিল আৰু তাৰ পাছত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ৰ লগত যোগাযোগ কৰি আৰু তেওঁলোকৰ লগত যোগাযোগৰ জৰিয়তে এই মেৰাপানীৰ যুৱকজনক অতি শীঘ্ৰে পাকিস্তানৰ পৰা ভাৰতলৈ তেওঁক আনিবৰ কাৰণে ব্যৱস্থা গ্ৰহণৰ অসম চৰকাৰে আশ্বাস দিছে। আৰু ইতিমধ্যে আমি আকৌ যিহেতুকে এতিয়া বৰ্তমান পৰিস্থিতিত পাকিস্তান আৰু ভাৰতৰ যি সীমা বিবাদ আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজত এটা বন্ধুত্বপূৰ্ণ ভাৱ গঢ়ি উঠা নাই, এটা টেনচন চলি আছে। গতিকে এই কাৰণে তাত যি ভাৰত আৰু পাকিস্তানৰ যিসকল প্ৰিজনাৰ্ছৰ আদান প্ৰদান হৈ উঠা নাই আৰু ভৱিষ্যতৰ দিনত আমি ভাবিছো যে অতি সোনকালে এই যুৱকজন পাকিস্তানৰ জেলৰ পৰা ভাৰতৰ তেওঁ গৃহভূমিলৈ আহিব। হয়, কিছুদিন পূৰ্বে এগৰাকী দৰিদ্ৰ পৰিয়ালৰ মহিলাক আপুনি গাঁঠিৰ ধন ভাঙি ঘৰ নিৰ্মাণ কৰি দিছে, এই বিষয়ে আমাক জনাব নেকি? হয়, যোৱা কিছুদিনৰ আগতে আমি এটা বাতৰিত নিউজ পাইছিলো যে এঘৰ মানুহৰ ঘৰত তেওঁলোকৰ এটা সন্তান আৰু মহিলাগৰাকী অকলে থাকে আৰু তেওঁৰ ঘৰ নাছিলে। প্ৰথমতে মোৰ বাতৰিটোৱে বিশ্বাসযোগ্য হোৱা নাছিলে, কাৰণ ঘৰ নথকা মানুহ মই দেখা নাছিলো কেতিয়াও। তাৰপিছতে মই যেতিয়া আমাৰ এই অঞ্চলত ঘৰ নথকা মানুহ মই দেখা নাছিলো, তেতিয়া মই তালৈ আমাৰ যি ৱাৰ্ড মেম্বাৰ প্ৰাঞ্জল শইকীয়া তেওঁৰ লগত যোগাযোগ কৰিছিলো। এইটো হৈছে আঠখেলীয়া পঞ্চায়তৰ অন্তৰ্গত এটা এলেকা। তাত আমি যেতিয়া মই গলো তালৈ, দেখিলো যে সঁচাকৈ বাতৰিটো সত্য। তাত তেওঁলোকৰ কোনো ঘৰ নাই, কেৱল মাত্ৰ পলিথিন দুখনমান লৈ পেলাই তাত তেওঁ বসবাস কৰিছে। তেতিয়া মই মানুহগৰাকীৰ লগত কথা পাতিলো। ল'ৰাটোৰ সৰু ল'ৰা, 14 বছৰ বয়সৰ ল'ৰা, তেওঁলোকৰ কোনো আয়ৰ উপাৰ্জনৰ স্থল নাই। গতিকে আৰু তেওঁলোকৰ তাত ঘৰটো মই দেখিলো যে এটা ভগা ঘৰ এটা আছে। এইটো চৰকাৰীভাৱে যোৱা আজিৰ পৰা 10 বছৰমানৰ আগতে পঞ্চায়তৰ দ্বাৰা ঘৰটো নিৰ্মাণ কৰা হৈছিলে, কিন্তু নিৰ্মাণ অতি নিম্ন মানদণ্ডৰ আছিলে, যাৰ কাৰণে ঘৰটো সোনকালে ভাঙি পৰিলে আৰু যাৰ ফলত তেওঁলোকে এই পলিথিনৰ ঘৰত থাকিব লগা হল। তেতিয়া মই তাতে গৈ জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিলো। মই নিজেও ওচৰৰ স্থানীয় লোকসকলৰ লগত কথা বতৰা পাতিলো। জিলা প্ৰশাসনে তেওঁক 2 বান্দুল টিং দিলে। মই বেৰ আৰু যিখিনি তাৰে মানুহ, তাতে যে ঘৰ বনাব পৰা মানুহ, তেওঁলোকক বেৰখিনি মই নিজে বেৰখিনি মই যুগুত কৰিলো। তাত যি ঘৰ নিৰ্মাণৰ কাৰণে যিখিনি অন্য মেটেৰিয়েল লাগে এইখিনি মই নিজে যোগাৰ কৰিলো। যোগাৰ কৰি তাৰপিছতে তাত স্থানীয় লোকসকলক আৰু কেইজনমান আমি তাত কাম কৰা মানুহক আমি পইচা দি পেলাই হাজিৰা দি পেলাই আমি কাম কৰাবলগীয়া হল। এইখিনি কৰি তেওঁলোকৰ ঘৰটো প্ৰস্তুত কৰি দিলো। হয়, বিভিন্ন সময়ত আমি দেখি আহিছো যে আপুনি কৃতি ছাত্ৰ ছাত্ৰীসকলক লগতে যুৱ প্ৰজন্মক বিশেষভাৱে উৎসাহিত কৰি আহিছে আপোনাৰ কাৰ্যৰ জৰিয়তে। গোলাঘাটৰ সমাজ জীৱনত গোলাঘাটৰ যুৱক যুৱতীসকলে কৰণীয় কি আছে, এই বিষয়ে আপুনি যুৱ প্ৰজন্মক কি বাৰ্তা দিব বিচাৰিব? প্ৰথম কথা কৰ্ম সংস্কৃতি।
আমি যেতিয়ালৈকে কৰ্মসংস্কৃতি ল'ব নোৱাৰো তেতিয়ালৈকে আমাৰ যুৱ প্ৰজন্মই ভৱিষ্যতৰ দিনত ভাল কাম কৰিবলৈ আমি আশা কৰিব নোৱাৰো। সেইকাৰণে এই যুৱ প্ৰজন্মক আমি কৰ্মসংস্কৃতিৰ বাবে উৎসাহিত কৰিবৰ কাৰণে মই বিভিন্ন ধৰণেৰে চেষ্টা কৰিছো। বানপানী অসমৰ এক বৃহৎ সমস্যা। বানপানীৰ সময়ত গোলাঘাটৰ বহু লোকে আক্ৰান্ত হৈছিল। তেনে সময়ত আপুনি আপোনাৰ গাঁঠিৰ ধন ভাঙি বানপানীৰ মথাউৰি বন্ধা আমি শুনিবলৈ পাইছিলো। এই বিষয়ে আমাক অলপ জনাব নেকি? হয়, যোৱা যিটো বান আছিলে, যোৱা বাৰিষাৰ সময়ত, সেই বানৰ সময়ত খুব তৎকালীনভাৱে আৰু অকস্মাতে কাকডোঙা নদীৰ মথাউৰি ভাঙি পেলাইছিলে লুণপুৰীয়া গাঁৱত। লুণপুৰীয়া গাঁও মক্ৰম পঞ্চায়তৰ অন্তৰ্গত লুণপুৰীয়া গাঁও, আৰু এই গাঁৱত এটা অংশ মথাউৰি ছিঙি যোৱাৰ কাৰণে গোটেই গাঁওবাসী তাত বহি থকা গাঁও অঞ্চলটো তেওঁলোকে বানপানীৰ কবলত পৰিছিলে। আমি যেতিয়া তাত খবৰ ল'বলৈ যাওঁতে দেখা পালো যে এই বান্ধটো যদি খুব সোনকালে যদি তৎকালীনভাৱে বনোৱা নাযায় তেতিয়াহ'লে পৰৱৰ্তী সময়ত আৰু অধিক ক্ষতি হ'ব আৰু বান্ধটো অধিকভাৱে ভাঙি যাব। তো তেতিয়া জিলা প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিছিলো, কিন্তু তেওঁলোকৰ নীতি নিয়মবিলাক ইমান দীঘলীয়া যে তৎকালীনভাৱে তেওঁলোকে একো কৰিব নোৱাৰে। গতিকে আমি দেখিলো যে এই যিহেতুকে সেই যিটো বান্ধ আমি অলপ কষ্ট কৰিলে বা অলপ আমি যা যোগাৰ কৰিলে বনাব পৰা যাব। তো গতিকে তৎকালীনভাৱে সেই সময়তে আমি জেচিবি যোগাৰ কৰি লগতে তাৰ মাটি, বাঁহ আৰু কাঠ যোগাৰ কৰি স্থানীয় লুণপুৰীয়া গাঁওবাসীৰ সহযোগত আমি সেইটো বান্ধটো একেদিনৰ ভিতৰতে প্ৰস্তুত কৰি উলিয়াইছিলো। আৰু সুখবৰ এই কাৰণে যে সেই বান্ধটো পৰৱৰ্তী সময়ত এটাইকেইটা বানতে কোনো এটা বানতে সেই বান্ধটো ভাঙি পৰা নাই, ক্ষতিগ্ৰস্ত হোৱা নাই। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত কম্পিউটাৰৰ শিক্ষা নোলোৱাকৈ আমাৰ পূৰ্ণাংগ শিক্ষা কল্পনাও কৰিব নোৱাৰি। তাৰে ওপৰত লক্ষ্য ৰাখি গ্ল'বেল এডুকেশ্যন এণ্ড টেকনো ৱৰ্ল্ডে প্ৰতিযোগিতাৰ বিপৰীতে মূল্যবোধৰ কাৰিকৰী শিক্ষা দিয়াৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বিভিন্ন শাখা স্থাপন কৰি কম্পিউটাৰ শিক্ষা প্ৰদান কৰি আহিছে। গতিকে আপুনি যদি এতিয়াও কম্পিউটাৰৰ শিক্ষা গ্ৰহণ কৰা নাই তেনেহলে এতিয়াই আপোনাৰ ওচৰত থকা গ্ল'বেল এডুকেশ্যন এণ্ড টেকনো ৱৰ্ল্ডৰ শাখাত গৈ নামভৰ্তি কৰক, কাৰণ এই শিক্ষানুষ্ঠানখন অসম চৰকাৰৰ দ্বাৰা পঞ্জীয়নভুক্ত আৰু ISOৰ দ্বাৰা অনুমোদনপ্ৰাপ্তৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠান যিয়ে অনলাইন ফলাফল প্ৰদান কৰে।